আমার এই 21 জনীয়া কমিটির ভিতৰত আমি আজি 7জন 8জন যেটো আজি ইয়াত উপস্থিত আছো। আজি এই প্ৰেছ মিটটো মাতাৰ মেইন উদ্দেশ্যটো হ'ল যোৱাকালি আমি আমাৰ লোকেল নিউজ পৰ্টেল পাব্লিক বুলি যেটো আমি পাই আছো, তাতে এটা ক্ৰিকেট সংস্থাৰ নামত এটা নিউজটো দেখা পালোঁ আমি। তো মই আপোনাৰ যোগে এইটো ক'ব বিচাৰিছোঁ কি কোকৰাঝাৰ ক্ৰিকেট সংস্থা যোৱাকালি আমাৰ সংস্থাৰ পৰা কোনো প্ৰেছ মিট মাতা হোৱা নাই। যোনে এই মিটিংটো পাতাটো টোটেলি ভুৱা। সিহঁতে ব্যক্তিগত স্বাৰ্থ লৈ সিহঁতে কোনোবা এইটো মিটিংটো পাতিছে, এইটোৰ লগে আমাৰ এছ'চিয়েশ্যন কোনো জগৰীয়া নহয়। আর এইটো মই ক'ব বিচাৰিছোঁ যি প্ৰেছ মিটত যিবিলাক মানুহ আমি দেখা পাইছোঁ, তাতে প্লেয়াৰ হিচাপত আমি চিনি পাওঁ অনুপম সাহা, আর দুজন ল'ৰা যেটো আছে প্লেয়াৰ নাছিল, আর এজন জ্যেষ্ঠ আমাৰ এছ'চিয়েশ্যনৰে আপোনাৰ যোগেদি মই জানিব আপোনাক জনাই আছোঁ, আমাৰ এছ'চিয়েশ্যনৰ এজন ভাইচ প্ৰেছিডেণ্ট তাতে মিটিঙত আছিল, সঞ্জয় দে ডাঙৰীয়া। তো তেখেতে ক্ৰিকেট সংস্থা পৰা আমাৰ সংস্থা পৰা কোনো পৰামৰ্শ নোলোৱাকৈ তেখেতে যেটো প্ৰেছ মিটটো কৰিলে, এইটো আপোনাৰ যোগেদি মই আপোনাক জনাব বিচাৰিছোঁ। তেখেতক আমি আমাৰ সংস্থা হিচাপত যেটো নিয়ম হিচাপত তেখেতে আমি জগৰীয়া কৰিম, আমাৰ ল' হিচাপত যেটো আছে তেখেতক আমি কৰিম। আর আপোনালোকৰ মানে ৰাইজক এইটো জনাব বিচাৰিছোঁ কি গভৰ্ণমেণ্টৰ যিবিলাক আজি সা সামগ্ৰী বিতৰণ লৈ যেটো কথাটো ক'লে, ইয়াৰ লোকে এইটো আজিৰ পৰা নহয়, আমাৰ BTC ফৰ্ম হোৱাৰ পিছৰ পৰাই স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা বস্তুবিলাক দিয়া হয়, এইটো আমি জানো। কিন্তু ইয়াৰ মাধ্যমেদি আপোনাৰ মাধ্যমেদি এইটো জনাব বিচাৰোঁ কি কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যন আমি আসাম ক্ৰিকেট আণ্ডাৰত এফিলেটেড, আর এসি এফিলেটেড আণ্ডাৰ টু BCCI, আর BCCI টোটেলি এটা পেৰেণ্ট বডি, গভৰ্ণমেণ্টৰ লগত জড়িত নহয়। এইটো গভৰ্ণমেণ্ট BCCI নিজৰ এটা সংবিধান, নিজৰ মানে গভৰ্ণমেণ্টৰ ইণ্টাৰফেৰেঞ্চ তাতে নাই। তো গভৰ্ণমেণ্ট যে আমাৰ পৰা কিবা এটা সাজেশ্যন ল'বই এইটো বাধ্য নহয়। আর সা সামগ্ৰীটো যেটো আজি 25 বছৰ পৰা BTC হোৱাৰ পিছত যেতিয়াৰ পৰা এইটো দি আছে, এইটো পৰামৰ্শটো আমি আগতো পোৱা নাই, এতিয়াও পোৱা নাই। তো যেতিয়া ইয়াত ইণ্টাৰফেয়াৰ কৰা আমাৰ কোনো গভৰ্ণমেণ্টৰ লগত এইটো আমাৰ ক্ৰাইটেৰিয়াত এইটো নপৰে বস্তুটো। তো যি নহওক, এই গভৰ্ণমেণ্টৰ যেটো এক্টিভিটিজ সিহঁতে কৰি আছে, NGO ফালৰ পৰা যেটো দি আছে, আমি বস্তু বিষয়লৈ আমাক ক'ব লাগে একো নাই। আমাৰ মানে আমি গভৰ্ণমেণ্টক কণ্ডমো নকৰোঁ, আমি আলোচনাও নকৰোঁ, কিয় যিটো বস্তু আমাৰ আণ্ডাৰত নাই তাক লৈ ক'ব লগা আমাক একো নাই। ভুল ভ্ৰান্তিটো নাথাকে যে মানুহৰ ভিতৰত ক্ৰিকেট সংস্থাই কিবা এটা এনেকুৱা কিবা এটা ষ্টেপ লৈ কিবা কাৰো এগেইনষ্টত কাৰো ফেভাৰত কিবা আমি কথা কৈছোঁ। তো এইটো কৈ আৰু প্ৰেছ মিট আৰু যোনে এইবিলাক কালি প্ৰেছ মিটটো কৰিছে তেখেতক আমাক যেটো কৰিব লগা আছে আমাৰ সংস্থাৰ নিয়ম মতে আমি এইটো কৰিম। ক্ৰিকেট এছ'চিয়েশ্যনত ফাৰ্ষ্ট ইহঁতে কালি যেটো কথাটো পালোঁ 10খন ক্লাবৰ কথাটো ক'লে। তো মই আপোনাক ইনফৰমেশ্যনটো দি আছোঁ, আজি কালিৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট লীগটো আৰম্ভণি হ'ব। তাতে আমাৰ প্লেয়িং টিম হিচাপত আমি 25খন 26খন টিম পাই আছোঁ। এইবাৰ আমি 22 টিম কালি পাৰ্টিচিপেট কৰিব আমাৰ ডিষ্ট্ৰিক্ট লীগত। তো ডিষ্ট্ৰিক্ট লীগত 22 টিম কালিৰ পৰা পাৰ্টিচিপেট কৰিব। আৰু আমাৰ পৰা যদি কেতিয়াবা যদি পৰামৰ্শটো লয় গভৰ্ণমেণ্টে আৰু সা সামগ্ৰীৰ কাৰণে যদি লিষ্ট বিচাৰে, তেতিয়া আমি আমাৰ যিমানকেইটা ক্লাব আছে সকলোৰ নাম পঠাম। আর সিহঁতে যেটো দিছে টোটেলি মই কৈছোঁ কালি এইটো ভুৱা প্ৰেছ মিট হয়। তেখেতে আমাৰ তাতে কিমানকেইটা ক্লাব আছে এইটোৱে নাজানে। সিহঁতে 10খন ক্লাবৰ নামটো মই শুনা পাই আছোঁ।
আৰু নিজকে পৰিচয়টো যদি তেখেতে কিবা এটা সম্পাদক হিচাপত কিবা অমুক মই প্ৰেছ মিটটো ইমান সিহঁতে কি জাষ্ট 30 ছেকেণ্ডৰ এটা কেপশ্যনটো পালোঁ, কিন্তু দীঘলীয়া এটা ইণ্টাৰভিউ হয় এইটো মই জানো। তো তেখেতে কি মিডিয়া তাতে কোৱা হ'ল সিহঁতৰ ব্যক্তিগত ৰায় হয় এইটো। তো বিশেষ একো ক'ব লগা একো নাই, সংস্থা এটা ডাঙৰ বস্তু, তেখেতক এটা প্লেয়াৰ হিচাপত হওক, আমাৰ যি ভাইচ প্ৰেচিডেণ্ট যোনে তাতে কালি প্ৰেছ মিটত ইনভলভ আছিল তেখেতকো চিনিয়ৰ হিচাপত আমি আশা কৰা নাছিলোঁ। তেখেতৰ এক্সপিৰিয়েঞ্চ আছে এইটো বস্তুটো। আৰু BCCI, ACA আৰু আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন যিটো ক্ৰিকেট এছ'চিয়েশ্যন আছে, এইটো পেৰেণ্ট বডি কেনেকুৱা ফাংচনিং আছে সিহঁতে ভাল কৰি জানে সিহঁতে। তো কাকো দোষ দিয়াটো গভৰ্ণমেণ্টকে হওক, কাকো পাৰ্চনেলি আমি দোষ দিবলৈ নাযাওঁ। তো এইটো স্পষ্ট, তো ইহঁতে ভুৱা হয় বস্তুটো, আৰু ইয়াৰ লগত আমি কোনো হিচাপত জড়িত নহয়। আৰু ইয়াৰ লৈ যিটো একৰ্ডিংলি যিটো কৰিব লগা আছে, আমাৰ পৰামৰ্শটো আমি লৈ আছোঁ। এইটো আমি যিটো ষ্টেপ ল'ব লাগে আমি ভৱিষ্যতে এইটো ল'ম।